खुलुमबाय स्टुडियो दं आंखिलि ब्रह्म कक्राझार जिल्ला पटबज्रा मुखुमानि सिङाव थानाय काजिगावनि नब्लाङाव दिनै पटबज्रा जिल्ला इउपिपिएल आफादनि मोनसे मेहेरगोनां सावरायनाय जुथुमा मेल जायो आरो बे सावराय जुथुमा मेलावनो बिटिआरनि सिएम मानगोनां प्रमद बर' बिथाङा नुजाथिफैयो थांनाय बिपिएफनि 17 बोसोर सरकार थानाय समाव जाबादि आंखाल आरो जेंनाया दंमोन बेफोरखौ मोजाङैनो बुजिजोबखाबाय पटबज्रा ओनसोलनि रायजो राजाफ्रा बेनिखायनो पटबज्रानि रायजो राजाफ्रा इउपिपिएल सरकारनि मोजां हाबा मावबोनायखौ नुना इउपिपिएल दोलोखौ मोजां मोनदों पटबज्रा ओनसोलाव फैबाय थानाय समफ्राव गोजोन खुसियै मोनफ्रोमबो हारिया जथाय थानो हानायखौ इउपिपिएल सरकारा मावफुंगोन आरो फैगौ लोकसभा बिसायख'थियाव इउपिपिएलआ पटबज्रा ओनसोलाव बांसिन भट मोनना देरहागोनाबो रोखा जायो बेनिखायनो पटबज्रा जिल्ला इउपिपिएलनि गासै मावफारियाफोरनि गोख्रों खामानि मावनायखौ नुनानै फैगौ लोकसभा बिसायख'थिनि थाखाय बिटिआरनि 40था बियाबनि गेजेराव पटबज्रानिफ्रायबो बांसिन भट मोनगोनखौ आसा मिजिंथिनायखौ बुंथियो बे हाबाफारियाव बिथां बिटिआरनि सिएम प्रमद बर'आ बाहागो लानानै खौरांगिरिनि सिगाङाव मा फोरमायखो फैजों मिथिना लानि আজি আমার পর্বতজোড়া আমার দলর ডিস্ট্রিক্টও হয় আর সাব ডিভিজনও হয় আর ব্লকও হয় এই পর্বতজোড়ার আজি আমার কার্যকর্তাবিলাকৰ মিটিঙত মই অংশগ্রহণ কৰিছো আগন্তুক লোকসভা নির্বাচনক লৈ পেলাই আমার দলীয় কর্মকর্তাসকলৰ লগত আমার বিভিন্ন ব্লকত বিভিন্ন সমষ্টিত মিটিং চলি আছে আৰু পৰ্বতজোড়াৰ আজি সুন্দৰ এটা মিটিং হল ইয়াত সকলো আমাৰ প্ৰাইমাৰী কমিটি সকলো ভিসিডিসি উপস্থিত আছে আৰু আজি মই আলোচনা কৰি এই কথাটো গম পালো যে দীঘলীয়া সময় বিপিএফৰ যিটো অপশাসন দুৰ্নীতি আছিলে এই কথাটো পৰ্বতজোড়া ৰাইজে খুব ভালকে বুজি পাইছে আৰু এতিয়া পৰ্বতজোড়াত ইউপিপিএল বহুত শক্তিশালী ৰূপত আজি তেখেতসকলে কাম কৰি আছে গতিকে আগন্তুক যি লোকসভা নিৰ্বাচন ইয়াত আমাৰ 40টা সমষ্টিৰ ভিতৰত পৰ্বতজোড়া সমষ্টিয়ে হাইষ্ট ভোট দিব এনেকুৱা মোৰ লাগিছে এই কাৰণে মই আমাৰ পৰ্বতজোড়াৰ যিসকল কৰ্মকৰ্তা কাৰ্যকৰ্তা বিষয়ববীয়া আছে মই সকলোকে ধন্যবাদ জনাইছো আৰু অনাগত দিনত এই পৰ্বতজোড়া অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ইটো যাতে অটুট থাকে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু এতিয়া ৰমজান মাহ চলি আছে মই ৰমজান মাহৰ আমাৰ মাইনৰিটি দাদা ভাই সকলক শুভেচ্ছা জনাইছো আৰু হোলি আহি আছে 2 দিন পিছত হোলি হ'ব এই কাৰণে আমাৰ যিসকল হিন্দু দাদা ভাই সকল আছে সকলোকে মই হোলিৰ শুভেচ্ছা জনাইছো কোকৰাঝাৰ লোকসভা সমষ্টিত যেহেতু মাইনৰিটি এটা বেস আছে ডাঙৰ এটা ভোট আছে মাইনৰিটি এই ক্ষেত্ৰত দেখা গৈছে ইউডিএফে কিন্তু বিপিএফক সমৰ্থন কৰা দেখা গৈছে এই ক্ষেত্ৰত আপোনালোকৰ ইউপিপিএলৰ কি অসুবিধা হ'ব নেকি এতিয়ালৈকে দেখা নাই আমি শুনিহে আছো কিন্তু ইউডিএফে বিপিএফক হেল্প কৰা বুলি দেখা নাই মানে কথাটো শুনিহে আছো এটা কথা হৈছে কি যে আজি ইউডিএফে কি কাৰণত বিপিএফক ইয়াত সমৰ্থন দিব ইয়াৰ যুক্তিটো মই নাজানো কাৰণ ইয়াত সংঘাতবিলাক আগত যিটো হৈ গ'ল এই সংঘাতময় পৰিৱেশটো হিংসাত্মক পৰিৱেশটো কেনেকৈ দলবিলাকে পাহৰি গৈছে মই নাজানো যে 17 বছৰ বিপিএফৰ সময়ত যিমানখিনি পৰিৱেশ পৰিস্থিতি বিনষ্ট হৈছিলে আমাৰ জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় শেষ হৈ গৈছিলে এই অঞ্চলটো এটা হিংসাত্মক অঞ্চল হিচাপে ৰূপান্তৰ কৰা হৈছিলে আজি এই পৰিৱেশ সম্পূৰ্ণভাৱে আজি পৰিৱৰ্তন হৈ গ'ল আজি শান্তি আহিল নিৰাপত্তা আহিল সমন্বয় আহিল সুন্দৰ এটা পৰিৱেশ আহিল গতিকে দল সংগঠনে নিজৰ নিজৰ কথাটো চিন্তা কৰিব কিন্তু যোনে যি চিন্তা নকৰো কিয় 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি উন্নয়ন ঐক্যতা আৰু এই অঞ্চলৰ নিৰাপত্তাৰ কথাটো যাতে চিন্তা কৰে মই হিতুকে সকলোকে আপিল কৰিছো আগন্তুক লোকসভা নিৰ্বাচন আছে ইউপিপিএলৰ মেইন এজেন্ডা কি হ'ব কি লৈ আপোনালোকৰ ৰাইজৰ মাজত কি লৈ বুলি নহয় আমি কি নলম হিতুহে কথা আজি ইউপিপিএলে 3টা বছৰত ইমান কাম কৰিলে কোনটো কথা কম আমি আমাকটো মানে কথা ক'বলৈ 3 ঘণ্টা 4 ঘণ্টা লাগিব 3টা বছৰত আজি আমাৰ উদ্দেশ্য আছিল শান্তি প্ৰতিষ্ঠা কৰা শান্তি প্ৰতিষ্ঠা হৈ গ'ল নিৰাপত্তা প্ৰদান কৰা নিৰাপত্তা হৈ গ'ল সমন্বয় কৰা সমন্বয় আহি গ'ল গণতান্ত্ৰিক বটাবৰণ এটা সৃষ্টি কৰা আজি গণতান্ত্ৰিক বটাবৰণ আহি গ'ল সুশাসন এটা গঢ়ি তোলা ভাল এটা সুশাসন আহি গ'ল ইয়াত কোনো ঘুষ ঘাছৰ এটা পৰিৱেশ নাই হাজাৰ হাজাৰ মানুহ চাকৰি পাইছে আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আনপিনেদি শিক্ষাৰ অনুষ্ঠানবিলাক আমি বহুত ভাল কৰিলো খেতিয়কসকলৰ লগত আমি কাম কৰি আছো মহিলাসকলৰ লগত কাম কৰি আছো ল'ৰা ছোৱালীবিলাক মানৱ সম্পদ গঢ়াৰ কাৰণে আমি বডফা সুপাৰ 50 আইএছ আইপিএছ ইউপিএসসি ইঞ্জিনিয়াৰিং মেডিকেলৰ কাৰণে কোচিং দিয়াইছো সব কামে আমি কৰিছো গতিকে আজি শান্তি প্ৰতিষ্ঠা কৰাৰ পৰা উন্নয়নলৈকে যিমানখিনি কাম আছে আমি সব কাম কৰিছো ৰাইজৰ ওচৰত যাবলৈ আমাৰ কোনো শংকা নাই আমাৰ বিশ্বাস আছে
আমাৰ ৰাইজৰ ওপৰত সম্পূৰ্ণভাৱে আস্থা আছে এই কাৰণে এইটো নিৰ্বাচন আমাৰ কাৰণে কোনো এটা কমপ্লিকেটেড নিৰ্বাচন নহয় এফালেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত গঢ়াৰ যিটো এটা এজেণ্ডা তৈয়াৰ কৰিছে এইটো ৰাইজে ইতিমধ্যে বুজি পাইছে আঁচনিবিলাক গ্ৰাছৰুটত আহি পাইছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন যেনেকৈ উন্নত এখন ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে ইয়াৰ নমুনা ৰাইজে ইতিমধ্যে দেখিবলৈ পাইছে বিটিআৰত আমি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিছে ৰাইজে দেখিবলৈ পাইছে গতিকে ইয়াৰ আৰু বেলেগ ইস্যু নাই সব ইস্যু আমাৰ হাতত বিৰোধীৰ হাতৰ একো ইস্যু নাই नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो